আৰু দিগন্ত দাৰ কি খবৰ? ওকে যাবাই ফাইজটো দি দিয়া একবাৰ। Wow! Beautiful! हाय हाय इतना सुकून। হেল্ল' গাইজ, ৱেলকাম টু মাই নিউ আণ্ডাৰ ভিডিঅ'। তো গাইজ, আজি ভিডিঅ'টোত আপোনালোকক দেখাইছোঁ মই ডিউক 390ৰ এয়াৰ ফিল্টাৰ কেনেকৈ ক্লিন কৰিব পাৰি না। এইটো হ'ল ডিউক 390। তো ইয়াৰ এয়াৰ ফিল্টাৰটো কেনেকৈ ক্লিন কৰিব পাৰি দেখাইছোঁ, সেইটো অনুভৱ হয়। তো এয়াৰ ফিল্টাৰটো কিমান দিন হৈ গ'ল চাফা নকৰা? চাফা নকৰা মানে মই চেঞ্জে কৰিছিলোঁ, হ'ল আজি 7 মাহমান হ'ল। 7 মাহ হ'ল বোলে গাইজ। সেইটো এয়াৰ ফিল্টাৰ দেখাইছোঁ আপোনালোক, কি কণ্ডিশ্যন হৈছে? চাফাই আছে গাইজ, চাফাই আছে গাইজ। কি গাইজ চাওক কি অৱস্থা হৈ গৈছে এয়াৰ ফিল্টাৰ। ইছ ৰাম, কি কণ্ডিশ্যন হৈছে এইটো একদম মানে কি ক'ম আৰু না। ওকে যাবাই নঙা পুৰা চেচ ওকে যাবাই নোৱা, কিন্তু ভাল নোহালে মানে খাৰাপ হৈ গৈছে আৰু না। তো এইটো মই ক্লিন কৰিম এতিয়া। তো চাই থাকক আপোনালোকে, আৰু আপোনালোকে এনেকৈ ক্লিন কৰিব পাৰিব মানে সহজ উপায়ত। 20 साल का एक्सपीरियंस है साफा करने का। क्या बोलती बिरू মানে অৱস্থা নাই আৰু গাইজ। সেইকাৰণে আপোনালোকৰ মাজে মাজে নিয়ম গাড়ীগিলা যেনেকৈ নহওক এয়াৰ ফিল্টাৰটো চাফা কৰি ল'ব আৰু না, তেতিয়াহ'লে ভাল বহুত। তেলটো বহুত কম খায় আৰু এয়াৰ ফিল্টাৰটো যদি পুৰা ক্লিয়াৰ থাকে আৰু না। হেল্ল' পুৰা অ'কে যাবা হৈ গ'ল, চাফা হৈ গ'ল। তো এতিয়া ফিটিং কৰিম। ফিটিং কৰাৰ আগতে একবাৰ এয়াৰ ফিল্টাৰ লগাই চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক। ফাইজটো দি দিয়া একবাৰ। তামাম চাউণ্ড, তামাম বহুত চাউণ্ড। তো ফাৰ্ষ্টতে মই এতিয়া অনুভৱক লগাব দি আছোঁ, যদি লগাব পাৰে তো পাৰলাই, নহ'লে মই লগাই দিম আৰু না। দুই ইয়াক লগাব দি আছোঁ, গাড়ী যদি লগাব পাৰ না নাই। তো অনুভৱ তাই লগাই দিম, পাৰ না নাই তই নহ'লে মই লগাম আৰু না। লগাই থাক। আমাৰ লোকেল বয় দিগন্ত দা আৰু আমাৰ ফ্লাইটিত কি কৰিবা আৰু গাইজ, পঢ়া শুনা বাদ দিলোঁ। এতিয়া এই গেৰেজত কামত লাগছে অনুভৱ। আমাৰ বহুত পইচা গাইজ, বহুত পইচা, তামাম পইচা। টকাই টকা 395 10টা আহি যাব। অঁ তামাম পইচা বোলে। মই ইউটিউবে বাদ দিম গাইজ, গেৰেজৰ কাম কৰিম। ধেমালি কৈছে তাত মাৰ দি আৰে বাবা মুক্তা হয় না। অনুভৱ কি খবৰ? বঢ়িয়া একদম চালিয়া। আৰু দিগন্ত দাৰ কি খবৰ? ওকে যাবাই তোৰ চিটিৰ পৰা লগাই দিম, লগাই দিম চিটা লগাই দিলে এইখন গেৰেজখন तुम्हारा पूरा पूरी ठीक हो गया। मैं मेरा इससे बात कर रहा हूँ, तो अभी मैं थोड़ा बिजी हूँ। टाटा বাই বাই। ৰুমত আগত বোলে তেল নাই গাইজ, কি ক'ম আৰু না। 50 টকা 50 টকা লাগিব তেল ভৰাবৰ কাৰণে। উপায় নাই আৰু কি কৰিবা ন। তেল বহুত পিঠা হয়। बहुत पिता है तब जब से ये एकदम बड़ा लगा दिया। গাড়ী চাড়ী পুৰা ইয়াৰ ভিতৰত লগাই দিলোঁ, পুৰা অ'কে যাবা হৈ গ'ল। তো গাইজ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। তো বাই বাই।